নমস্কাৰ দৰ্শকসকল, এই ভিডিঅ'টোত আমি বনাবলৈ লৈছোঁ মেগী নুডলছ আৰু এইটো আমি লেচেৰাৰ দ্বাৰা বনাম, লং বিনছৰ দ্বাৰা এইটো আমি বনাম। আৰু এইটো যিহেতু আমি মেগী বনাব সকলোৱে জানো, কিন্তু তথাপিতো আমি এইটো লং বিনছৰ সহায়ত কিছু বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন আপোনালোকে কেনে পায়। ইয়াৰ বাবে প্ৰথমতে আমি এটা কেৰাহী গৰম হ'বলৈ দিছোঁ আৰু কেৰাহীটো গৰম হোৱাৰ লগে লগে তাত আমি সৰিয়হৰ তেল কিছু পৰিমাণৰ দি দিছোঁ। সৰিয়হৰ তেলখিনি গৰম হোৱাৰ লগে লগে তাত নহৰু 6-7 কুটি দি দিছোঁ। তাৰপিছত এটা পিঁয়াজ কুটি দি দিছোঁ। গোটেইখিনি ভালধৰণে লৰাব। কেঁচা জলকীয়া দিব। কেঁচা জলকীয়া মই 2টামান দি দিছোঁ। আৰু এতিয়া কুটি লোৱা লেচেৰাৰ টুকুৰাখিনি আমি দি দিছোঁ। ভালধৰণে এইখিনি মিক্স কৰিব। লেচেৰাৰ সলনি আপোনালোকে বন্ধাকবি দিনত বন্ধাকবি দিব পাৰে, তেতিয়াও খাব ভাল লগা হয়। তাৰপিছত ইয়াত সোৱাদৰ ওপৰত নিৰ্ভৰ কৰি নিমখটো দি দিব। হালধিৰ গুড়ি দি দিব 1 চামুচমান। তাৰপিছত গোটেইখিনি ভালধৰণে মিক্স কৰি থাকিব। এতিয়া পানী দিব। পানী মই 2 গিলাচমান দি দিছোঁ। আৰু ইয়াত এতিয়া মেগী মছলা পাউডাৰ 1 পেকেট দি দিছোঁ। এতিয়া মই মেগী নুডলছখিনি ভাঙি ইয়াত দি দিছোঁ। এইখিনি সৰু সৰু কৰি ভাঙি দিলে বেছি ভাল। আপোনালোকৰ ইচ্ছা, আপোনালোকে ভাঙি নিদিবও পাৰে, কোনো কথা নাই এইটো। নুডলছখিনি দিয়া হোৱাৰ পিছত 5 মিনিটমান ভালধৰণে এইখিনি উতল আহিবলৈ দিব, যাতে গোটেইখিনি ভালধৰণে সিজি যায়। তাৰপিছত আপোনালোকে দেখিব যে আমাৰ মেগী মছলা নুডলছ খাবৰ বাবে সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গৈছে। আৰু ধনিয়াৰ পাত 3টামান সৰু সৰু কৰি কুটি দিছোঁ। এইখিনি দিলে ইয়াৰ এটা ধুনীয়া গন্ধ ওলায়, ভাল লাগে খাব। এইটো লেচেৰাৰ সৈতে আমি বিশেষভাৱে বনালোঁ, আপোনালোকেও বনাই চাবচোন, সঁচাকৈ খাবলৈ বহুত ভাল লাগে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।